ভাই কেলা এটা লিখিছে দিয়া বলে কেলা আছে না না আরে ভাই কেলা ই লৰা অবভিয়াসলি কেলা থাকিব ও নাথাকিব পাৰে কেলা ই অবভিয়াসলি গে নামত পৰে ন কেলা নেক্সট লিখিছে বলে কেলা হতাকে না আই ভাই কেলা হতাকে মানে কি একদম পৰা 100 এর ভিতর 100% নাই অক ইয়ার তাৰ পিছত লিখিছে কেলা আই লাভ ইউ ডার্লিং ভাই কেলা আমাৰ অসমত কিছুমান মানুহ আছে যোনটো কেলা অসমীয়া কেলা মানুহ মানে চব খতম কৰি দিছে ঠিক তেনেদৰে কেলা এইজন হেৰো তোকে কৈছো তই ৰিলছ বনাইছ আল বনাইছ বাল বনাইছ বনা তাত আমাৰ ক'ব লগা একো নাই বাট তই এটলিষ্ট কেলা চোলাটোতো পিন্ধি ল ওকে ভাই আমি ভিডিওটো মানে বেছি দেৰি নকৰি ষ্টাৰ্ট কৰি দিওঁ কাৰণ মাজত বহুত বেছি মজা ল'ব লগা আছে বহুত ইম্পৰ্টেণ্ট পইণ্ট আছে যিটো দেখি মই বুজাব নোৱাৰো তোমালোকে বুজাব নোৱাৰা চ' ইমান দেৰিটো ৰখি দিলা অকণমান দেৰি ৰখি দিয়া যদি কোনোবাই নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিয়া আৰু পাৰিলে কমেণ্ট এটা কৰি দিবা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ এটা কৰি দিবা অ'কে লেটছ গ' Okay, so নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মৰাণৰ ৰ'ষ্টাৰ বয় ৱেইট এক ছেকেণ্ড এই ভিডিঅ'ত কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছ কাৰণে বনোৱা আছে মানে অকল মজা ল'বৰ কাৰণে আৰু মনোৰঞ্জনৰ কাৰণে বনোৱা আছে কোনো যাতে গাত প্ৰতিবাদ চিৰিয়াছলি নলয় समझ रहे हो ना নদীবিল জান-জুৰি সপোনৰ সাগৰ তুমিয়ে মাৰিবা নেকি মোৰ যৌৱনৰ ভাগৰ ভাই নদীবিল জান-জুৰি সপোনৰ সাগৰ নদীবিল জান-জুৰি সপোনৰ সাগৰ মই কেলা মাৰি দিম আহিবি মোৰ ইয়াৰে ভাগৰ এইকেইটা লাইন ছোৱালীসকলৰ বাবে অ বোলো বৰষুণৰ বতৰত মৰম দিয়া তুমি অন্তৰত তোমাৰ যদি ঠাণ্ডা লাগে শুই শুই হোৱাটছএপত মেছেজ কৰা কম্বলৰ ভিতৰত বৰষুণৰ বতৰত মৰম দিম তোক অন্তৰত বৰষুণৰ বতৰত মৰম দিম তোক অন্তৰত যদি মোৰ বেছি ঠাণ্ডা লাগে আহিবি অকণমান তেল লৈ লগাই দিম তোক অন্তৰত ভাই মইতো তোমালোকক আগতেই কৈছিলো যে আমাৰ অসমখনত লাগিলে কেলা ৰ'ষ্টাৰ কম হ'ব কিন্তু ব্লগাৰ ঘৰে ঘৰে ব্লগাৰ আছিলে লেট্ৰিনতো ব্লগাৰ থাকিব বাহিৰতো ব্লগাৰ থাকিব ঘৰৰ ভিতৰতো ব্লগাৰ থাকিব চ' কেলা ব্লগাৰ দেখিছো কেলা ইয়াৰ লিখা ব্লগাৰ কেলা ক'তো দেখা নাই Hey dosto, welcome to my new vlogs. আজি আমি আহিছো গৰু লাদ দিব তো গৰু কেনেকৈ লাদ দিয়ে আজি আমি সেইটো শিকাম আপোনালোকক কেলা এইটো আমাৰ অসমত ক'ৰপৰা ব্লগাৰ ওলালে হেৰ' গৰু কেনেকৈ লাদ দিয়ে আহিবি কেলা মই তোক লাদ দি দিম হেৰ' মজাকে লাদ দি দিম তেতিয়া গম পাই যাবি গৰুৱে কেনেকে লাদ দিয়ে গৰু লাদ দিবলৈ প্ৰথমতে আপুনি গৰুটোৰ যিটো সুঁতি বান্ধি থৈ সেই সুঁতিটো উঘালি কিনে বেলেগৰ তাক পুতি থৈ দিব লাগিব মানে চাৰ্ট নিম মোৰ ইয়াতে মনলৈ আহে আমাৰ ঘৰৰ পাছফালে চৰি থকা ছাগলীটোলৈ বহুত বেছি মনত পৰে আৰে ভাই সেই খুঁটিটো দি ন তোকে ভৰাই দিম আহিবি মজা পাবি অলপমান আৰু ইনজয় কৰিবি তোমালোকে যদি মোৰ ভাগত থাম্বনেইলখন যদি চাই পিনি ভিডিঅ'টো ক্লিক কৰিছা না বহুত বেছি ভাল কৰিছে কাৰণ পিছৰ ভিডিঅ'কেইটাতে মজা পাম ন চ' ব'লা নে কি কোৱা লেটছ গ' ভিডিঅ' বনাইছ আল বনাইছ বাল বনাইছ বনা তাত আমাক ক'ব লগা একো নাই বাট এটলিষ্ট কেলা ভিডিঅ'টো বনাইছ তই কেলা চোলাটোতো কমচে কম পিন্ধি ল দেখিলে বাকী কি থাকিলে ল'ৰা ছোৱালী আছে ছোৱালীয়ে ল'ৰা হৈছে এটাই বাকী আছেগে যে কেলা ৰাস্তা পদূলিয়ে পেণ্ট খুলি নচাটোহে বাকী আছেগে সেইটো দুদিনমানৰ পিছত হ'বগে চাগে মেঘে চিঙে বা নিচিঙে মই সেইটো নাজানো বাট কেলা মই যে চিঙিম এইটো কেলা পাক্কা নিচিঙিলেও কেলা টানি টানি চিঙি দিম
কমেই হ'ল আৰু অলপ লগাই ল'ব লাগিছিল তেতিয়া আৰু বহুত বেছি মজা লাগিলেহেঁতেন আৰু অডিয়েঞ্চো চাই পিনি বহুত বেছি ভাল পালে হয় ডেফিনেটলি তোমাৰ মোৰ মাজত পাৰ্থক্য আছে আকৌ তুমি ডেফিনেটলি তোমাৰ মোৰ মাজত পাৰ্থক্য আছে আৰে ভাই হিজিৰাটো কেলা কপা আহিলে হেৰ ইয়াক খেদা নহ'লে মই খেদাই পাম সব কেলা এটা লিখিছে দিয়া বোলে কেলা আছে নে না আৰে ভাই কেলা ই ল'ৰা অবভিয়াছলি কেলা থাকিব নাথাকিব পাৰে কেলা ই অবভিয়াছলি গে নামত পৰে ন কেলা নেক্সট লিখিছে বোলে কেলা সঁচাকে না আৰে ভাই কেলা সঁচাকে মানে কি একদম পৰা 100ৰ ভিতৰত 100% নাই আকৌ ইয়াৰ তাৰপিছত লিখিছে কেলা আই লাভ ইউ ডাৰ্লিং guys watching my video যদি তোমালোকে ভিডিও চাই জীৱনৰ ৰকমানো আনন্দ পালা প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব তো কৰি দিবা ওই এটা ভিডিও প্ৰতিশ্ৰুতি আজিলৈ দিছো বাই আৰু হাঁহি থাকা সুখত থাকা